হাই গাইজ হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু সকলোৰে ভাল তো যাৰ বেয়া আছে তেওঁলোকৰ ভাল হওক। তো মানে গাইজ আজি ৰাতিপুৱা মানে শুই উঠি মানে মই দেৰি হৈ গ'ল। ভাবিছিলোঁ কিহঁত গ'ল চাগে, কিন্তু যেতিয়ালৈকে যোৱা নাছিলে, বাট এতিয়া হ'লেও গ'ল মানে। এতিয়া আৰ্থনতে গৈ মানে আহিব সময় হৈছিলে তেনেকুৱা বুলি ভাবি আছিলোঁ, কিন্তু এতিয়া সিহঁতি গৈছেহে। আৰু মই জাষ্ট শুই উঠি মানে চাহ খোৱা নাই, পুৰি বনাইছিলে পুৰি। তো পুৰিকে খাই আহি আছোঁ আৰু সিহঁতি গ'লগৈ পথাৰলৈ পালেগৈ এইকেইটা তাক পালেগৈ। এতিয়া মই গৈ থাকোঁ বলক তেনেহ'লে আজিৰ দিনটো ভিডিঅ'টো ষ্টাৰ্টিং কৰোঁ। তো যিহেতু ভাগৱত পাঠ আমাৰ আহি আছে, তো ভাগৱত পাঠৰ আমাৰ কাৰ্যবিলাক মানে কামবিলাক মানে কৰি আধা আধি শেষেই হ'ল আৰু অলপ আছে। তো ভাবিলোঁ ভিডিঅ'টো আকৌ বনাই দিওঁ বহুত দিনৰ মূৰত। তো সেইবুলি ভাবি মই বনাইছোঁ ভিডিঅ'টো। তো ভিডিঅ'টো এটা ঘূৰাই ৰখে গাইছ। তো বহুত মজা হ'ব ভিডিঅ'টো চাই। কি কিনো কাম কৰিম আৰু কি কিনো কৰিলে আজি চব দেখাম, নামঘৰলৈকে যাম। তো বলক তেনেহ'লে ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। মানে ক'ত দৌৰি আহিছোঁ গাইছ, কেলৈ তাহাঁতক লগ পাব লাগিব, অকলে হৈ যাবলৈ কিন্তু ভাল নালাগে, সেইটো কাৰণে পৰিম বুলি ভয় লাগে কিছুমান জেগাত পিছলে। তো লগ পাই গ'লোঁ। গুড মৰ্ণিং পোনপ্ৰথমে আজি পুৰা খেৰ কাটিব আহি আছোঁ, চাই হওক ভিডিঅ'টো। থেংক ইউ। তো বলক তেনেহ'লে এতিয়া আমি গৈ থাকোঁ। আগতে এইকেইটা গ'ল, আমি ৰখি দিলোঁ মোৰ কাৰণে। আৰু এনেকৈনো কিনো অকলে আহি থাকিম গাইছ। তো অকলে নাহি একেলগ হৈ গ'লোঁ গোটেইকেইটা। তো এইকেইটা আগত গৈ আছে আৰু এইফালে তো এনেকৈ আৰু গৈ আছোঁ। धीरे धीरे बारिश बहने लगे, अब जल्दी से आना है, धीरे धीरे बारिश गिरने लगे हमारे पर बहुत। তো এই গানটা গাই দিলে আমাৰ মানে মনটোবিলাক মানে প্ৰাকৃতিক দৰে, মানে পৰিৱেশে যেনেকুৱা গতি কৰে আমি মানে তেনেকুৱা গতি কৰোঁ। কাৰণ বৰষুণবিলাক দিছে কাৰণে আমি প্ৰাকৃতিক নে প্ৰকৃতিক? প্ৰাকৃতিক আৰু প্ৰকৃতিক একে তেনেকৈ গান এটা গাই দিলোঁ। হিন্দী আছোঁ বাৰু, গম পাইছোঁ। তো মানে চাওক আমি বৰষুণ চাওক বাটত কেনেকুৱা বৰষুণ হৈ গ'ল গাইছ। তো মানে আমি জেঠাই ঘৰত সোমালোঁ মানে চাহ তাহকনো খাবলৈ পালোঁ, খাই বৈ আহি আছোঁ গাইছ। আকৌ খেৰ কাটোঁগৈ বুলি কোনে ফোন কৰিছে? লপ কি হেল্ল'। তো এনেকৈ আৰু আমি আহি আছোঁ হেল্ল' লাগি নাহোঁ। তো কিনো ক'ম গাইছ, ফাইনেলি অৱশেষত মানে একেটাই বস্তু। তো আহি পালোহি আৰু গাইছ। তো ইও আহিছে লগত আৰু এইকেইটা আগত কৈ কাটি আছে। তো আমি ফটো চটো অলপ মাৰিলোঁ মানে, মই মানে ফটো মাৰোঁ মানে আহিলে ইয়ালৈ। তো প্ৰকৃতিটো মানে বহুত ভাল লাগে। তো মোৰ গাটো বেয়া কাৰণে অলপ কাহ হৈ গৈছে, সেইটো কাৰণে কথাবিলাক মানে লাগি ধৰিছে। তো যাই কি নহওক ফাইনেলি এইকেইটা পৰা হাত লগাই দিলে কামত। তো এইখিনি কটা হৈ গ'ল ফটো। আমি টকলি বুলি মাতোঁ, টকলি। আৰু সিহঁতিও কাটি আছে গাইছ, আগতে এটা কাটি আছে সেইটো তো কাটি আছে। কাট জলদি কাট। তো চাৰি কোনে কাটি ঘৰলৈ নিম আৰু কেনেকৈ গান লগাই দে চাউণ্ড লগাই দে। মালটো ইয়াত সোমাই আছে, ইয়াৰ আছে মালটো। এনেকৈ মানে আমাৰ মানে খেৰ পৰা বান্ধা হৈ গৈছে। তো আমাৰ বেটেৰীৰ পৰা খেৰ বান্ধাই আছে। তো খেৰটো বান্ধাই হৈ গ'ল। তাৰপিছত এইফালে মুঠা হৈ গ'ল আৰু এইফালে বাকী আৰু কাটি আছে দুমুঠামানৰ কাৰণে। তো এইফালে আছে মামাহঁতো চব আছে মানে। তো এইফালে মই তো বিন্দাছ। তো এনেকৈ আৰু আমি কাটি আছোঁ, গানো লাগি আছে। তো প্ৰাইম হৈ গৈছে থকা হৈ গৈছে গৰম উঠি গৈছে মানে। তো মানে গাইছ এইটো বান্ধি লওঁ এতিয়া। সেই বান্ধিছে তো বন্ধা কামটো মানে মোৰ ক্ষেত্ৰতে পৰে, মানে সিহঁতি বান্ধিব নাজানে যে মই বান্ধিব জানো। যদি আমতলা কৈ থকা চাবি আকৌ। যিহেতু আমতলা মানুহ মানে আগতে আছিলে, এতিয়া নহয় বাৰু। তো এই ধুনীয়াকৈ জানে মানে এইবিলাক। তো চাওক গাইছ, আৰু এইবিলাক কৃষি বনোৱা হওক এক্সপাৰ্ট ডিৰেক্টলি। তো হৈ গ'ল গাইছ, ফেৰা বান্ধি ল'লোঁ। এতিয়া ঘৰলৈ যাম আৰু। হেল্ল' দাদা, এইটো ক'ত লাগিছে? আপোনাৰ কিবা টমটম আছে নেকি? আপোনাৰ টমটমখন আমাৰ ঘৰলৈ লাগিছিলে। গম পাই গ'ল। ৰখি আছো আমাৰ ভাড়ালৈ বুলি কয়, ঘৰলৈ লাগিছে। নাম্বাৰটো ছেভ আছে নেকি? বল পাৰ হৈ ঐ এইফালে যা এইফালে যা। তই এই মুঠা উঠাই লওক, এই বাটৰ মুঠা লৈ ল। একেবাৰে ডাঙৰ মুঠা পাৰিবি নাথাব। মই ইমান দাঙি আনিছিলোঁ তাৰপৰা ইয়ালৈ। তো পৰা গাড়ী গৈ আছে, আগত এই মুঠা গ'ল, এই মুঠা তই ঢাপটো লৈ ঢাপটো পৰি যা। তো ক্লিপ বনাই আছে ভিডিঅ'। তো
তো গাইছ এনেকৈ আৰু আমি গৈ আছোঁ। তো মই লৈ লৈছোঁ এটা, মই নীল নকৰোঁ বুলি এইটোকে লৈ ল'লোঁ। তো মোৰ যিহেতু গাটো বেয়া সেইটো কাৰণে মই খচকিয়াটো লৈছোঁ। তো ফাইনেলি আৰু এনেকৈ গাইছ গৈ আছে চব। তো গাইছ এনেকৈ আৰু আমি গৈ আছোঁ। তো এইফালে ময়ো আহি আছোঁ আৰু কি ক'ম। তো গাইছ অৱশেষত বস্তুখিনি আনিলোঁ, বস্তু মানে খেৰমুঠি আনিলোঁ। আৰু এইখনে আছে ফাৰ্মখন, বছৰেকা সময় ননীৰ বাগান, মুগা কিবাকিবি খাদ্য বৃক্ষ কেন্দ্ৰ। এইটো হৈছে এইটো, আৰু এইটো হৈছোঁ মই। এইটো টাঙন কাটিলোঁ, কি ক? মজা লাগিলে, বেয়া ভাগৰ লাগিছে। ভাগৰ লাগিব না। দাঙি আছোঁ না। তো এইফালে মানে আৰু ফাইনেলি ঘৰত পাই গ'লোঁ। ঘৰৰ পৰা নামঘৰ আহিলোঁ। নামঘৰ স্কুলৰ ফিল্ডত আমাৰ ইয়াৰ পৰা পেণ্ডেল কৰি থকা আছে তো খানাৰ কাৰণে, ভাত খাবৰ কাৰণে। তো এইফালে মই আহিলোঁ মানে গা পা ধুই আহিলোঁ ধুনীয়াকৈ। তো এতিয়া যাম নামঘৰত। তো নামঘৰত গৈ আৰু এইফালে দেখিছে তো পেণ্ডেলৰ সূতা পুতিবৰ কাৰণে চাকি জ্বলোৱা হৈছে, লগত 100 টকা দি দিয়া হৈ গৈছে গাইছ। আৰু এইফালে আমাৰ পেণ্ডেল হ'ব দেখাইছিলোঁ এইখিনি অকণমান, ইয়াত পেণ্ডেলটো বনিব, বাছা জ্বলোৱা হ'ল আৰু এইফালে চাকি জ্বলোৱা হৈ গ'ল। তো মানে গম পাইছে আৰু এটা অৰিহণা আগবঢ়াব লাগে, তো আগবঢ়াই দিয়া হ'ল। তো গাইছ অৱশেষত নামঘৰত পূৰা কাম লাগি আছে এইফালে। তো এইফালে গাইছ মানে আমাৰ যিটো আসন ভাগৰ কাম চলি আছে। তাৰপিছত এইফালে আমাৰ ডাইৰেক্ট পূৰা ধূলি গাইছ। এইফালে আৰু ৰং দিয়া কাম কৰি আছে, ৰং পৰা লগাই আছে দাদাজনে। তো পৰা ৰং মানে নতুন হৈ গৈছে, নতুন হৈ গৈছে নামঘৰটো। তো মজা লাগিছে দে আৰু। তো এনেকৈ আৰু কামবিলাক চলি আছে গাইছ, কম পৰিমাণে। তো ৰং গোটেই মাৰা हमको আৰু এইফালে নামঘৰ খুঁটাৰ পৰা পুতি থকা মানে নামঘৰ খুঁটাটো পুতা হৈ গ'ল গাইছ। তো পুতা হৈ গ'ল মানে আৰু পেণ্ডেল হৈ গ'ল। তো একেদিনাখনে পৰা পেণ্ডেল খাৰা কৰি দিব। তো চিন্তা কোনো কৰিবলগীয়া নাই। তো অৱশেষত পুতাটো পুতা হৈ গ'ল। তো এতিয়া বাকী কামবিলাক লাগি যাব মানে পেণ্ডেল ধৰাত। এনেকৈ আৰু গাইছ আমাৰ অৱশেষত কাইলৈ পৰা নাম আৰম্ভ হ'ব। তো পৰা ডেক'ৰেশ্যন পৰা হৈ গৈছে অলৰেডি, মানে গেটখন হৈ গৈছে, কাষৰখিনি ৰাতি লগাই দিয়া হ'ব। তো এইফালে এখন বনোৱা হৈ গ'ল, আৰু এইফালে ঘৰটো আমাৰ হৈ গ'ল এতিয়া মানে বাটচৰাটো, আৰু নামঘৰৰ পৰা ৰং বিৰং কৰি মানে পূৰা সাজুৱে হৈ গ'ল গাইছ, চাই লওক। তো আৰু ইফালে পূৰা ৰভা মানে পেণ্ডেল তৰি দিয়া হৈ গৈছে, মানে আলহী অতিথিবিলাকৰ কাৰণে মানে আহাৰ গ্ৰহণ কৰিবৰ কাৰণে। তো এইফালে পেণ্ডেল কৰি থোৱা আছে। তো গাইছ ফাইনেলি আমাৰ পূৰা ডেক'ৰেশ্যন পূৰা অলৰেডি হৈ গৈছে কামবিলাক কৰি। তো গামোচা লগাই দিয়া হৈ গ'ল মানে ওপৰত, এইখনৰ নামটো চন্দ্ৰতাপ। তো চন্দ্ৰতাপ লগাই দিয়া হৈ গ'ল, ভাল লাগিছে কিবা এটা। তো ছাইডতো পৰা ফিল্ড লগাই দিয়া হৈছে। তো সেনেকৈ আৰু হৈ থাকিব গাইছ, এণ্টক বনি ৰহে। তো কাইলৈ বেলেগতকৈ বেলেগ ধামাকা ভিডিঅ' আহি থাকিব। তো চাই থাকিব এণ্টক বনি ৰহে। তো গাইছ অৱশেষত আজি যিহেতু ইমানখিনি কাম হৈ গ'ল, কামবিলাক হৈ গ'ল, তো কাইলৈ পৰা এতিয়া পূৰা নামঘৰত আৰম্ভ হৈ যাব। তো আহিবা সকলো, ভাল লাগিব। তো নতুন এটা ভিডিঅ' পোৱাৰ আশাৰে আজিলৈ বাই বাই। জয় অসম, জয় হিন্দ, জয় ভাৰত, কৃষ্ণ। তো আহিব দে, বাই বাই।